নমস্কাৰ বন্ধুসকল, মই যশৱন্ত আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল জেডি অসম। স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। বহুদিন ব্যক্তিগত কাৰণবশতঃ ভিডিঅ' দিব পৰা অৱস্থাত নাছিলোঁ, কিন্তু বৰ্তমান সময়তে গেপছটো মেইনটেইন কৰিবৰ কাৰণে পুনৰবাৰ ভিডিঅ' দিবৰ কাৰণে আগবাঢ়িছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ আগত যেনেধৰণে ছাপোৰ্ট কৰিছিলে এইবাৰ ছাপোৰ্ট কৰিব, আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ক'বলৈ ভিডিঅ' লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। আৰু তেন্তে বলক দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গৈ আছোঁ। আজি মৌচুমৰ এটা গানৰ কভাৰ চং আছে। আপোনালোকে হয়তো তাহাঁতক মই কোৱা নাই, কিন্তু এতিয়া মই মৌচুমক ল'ম আৰু মৌচুমৰ আজি যি কভাৰ চং আছে সেই কভাৰ চংটো ৰেকৰ্ডিং হ'ব। ৰেকৰ্ডিঙৰ পিছত গানটো আপোনালোকলৈ আগবঢ়াই দিম, কেনেকুৱা হৈছে জনাব। আৰু মই যাম, বন্ধু মৌচুম যাব আৰু দাদাজন যাব। আমি তিনিজন গৈ আছোঁ। ক'ত ৰেকৰ্ডিং কৰিম সেইটো ৰেকৰ্ডিঙৰ ষ্টুডিঅ' পোৱাৰ পিছত আপোনাক জনাম। আৰু এটা খুব ধুনীয়া এটা ব্লগ হৈ আছে, আপোনালোকে দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব। বহুদিন ভিডিঅ' ল'ব পৰা নাই আৰু আজিৰ এই ভিডিঅ'টোৱে আৰম্ভ কৰিছোঁ। আজিৰ পৰা আকৌ ভাবিছোঁ যে ইউটিউব চেনেলটোত কণ্টিনিউৱাছলি আহিম আৰু ভিডিঅ'বোৰ আপোনালোকক দিম। বহুদিন ভিডিঅ' দিব নোৱাৰিলোঁ, গেপছ হৈ গ'ল। কিন্তু আজিৰ পৰা আকৌ চিন্তা কৰিছোঁ যে ভিডিঅ' আৰু গেপছ নকৰোঁ, আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। লকডাউন চলি আছে, ঘৰতে থাকক, কিতাপ পঢ়ক, মুভি চাওক, গেম খেলক আৰু নিজৰ কামখিনি কৰি যাওক। এনেকৈয়ে গৈ আছোঁ, তেন্তে আগলৈ চাই থাকিব কি হয়। বৰষুণ দি আছে, এতিয়া পাইছোঁ নুমলীগড় মই পাম, মৌচুমক ল'ম। আৰু আপোনালোক কেনে আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ক'বলগীয়াতো বহুতেই আছে, পৰৱৰ্তী সময়ত আকৌ এটা ভিডিঅ' লৈ আহিম বাৰু আপোনালোকৰ ওচৰলৈ। পাই গৈছোঁ নুমলীগড়, দেখিছে আপোনালোকে এখন নুমলীগড়। লকডাউনৰ একো প্ৰভাৱ নাই, কোনো ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছে, কোনো ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নোহোৱাকৈ চলি আছে। এনেকুৱা হৈ থাকিলে নিশ্চয় অসমত আৰু কেছ ওলাব, কিন্তু মানুহ যদি সচেতন নহয় তেনেহ'লে নিশ্চয় কৰোণাই ভয়াৱহতা বৰ বেলেগ ধৰণে গতি কৰিব। সপোন আহি গ'ল। বিহৰা বজাৰ অসমৰ এখন বৃহত্তৰ ডাঙৰ সাপ্তাহিক বজাৰ। দেওবাৰে লকডাউন খোলক আৰু বজাৰৰ ওপৰত এটা ভিডিঅ' বনাম। বিহৰা বজাৰ এখন দেখাই আছোঁ, এখন গৈ আছোঁ বাৰু, পামগৈ। পালে আপোনালোকক জনাম, মৌচুম উঠিব, মই দেখাই আছোঁ আপোনালোকক। এতিয়া পাইছোঁ কুৰাবাৰী তিনিআলি। কুৰাবাৰী তিনিআলি হয়তো আপোনালোকে সকলোৱে জানে যে কুৰাবাৰীত এখন সত্ৰ বিষয়ে মই এটা ভিডিঅ' আপোনালোকে যদি চোৱা নাই, মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চাই ল'ব। কুৰাবাৰী এইফালে যায় কুৰাবাৰী সত্ৰলৈ মেজিকখন গৈ পৰা ওলাইছে, সেইটো কুৰাবাৰী তিনিআলি। মৌচুমৰ বাবে ৰৈ আছোঁ, মৌচুমৰ ঘৰৰ ওচৰত। মৌচুমৰ আহিব, এইখিনি আহিব চাগে, মই দেখাই আছোঁ আপোনালোকক। সি আহি পোৱা নাই, তাৰ কাৰণে ৰৈ আছোঁ। চাই থাকক, মই তাক দেখাই আছোঁ। আহি আছে, সি দেখিছে আপোনালোকে, এইফালে আহিবহি, এইটো আহি আছে। আমি গৈ আছোঁ। এইটো হৈ গ'ল মৌচুম। হেল্ল', গৈ আছোঁ কাজিৰঙা চেপেনা কোবোৱা। আমি তিনিজন আছোঁ। মই আৰম্ভ কৰিছোঁ ইতিমধ্যে ব্লগটো। এতিয়া পাইছোঁ আপোনাৰ চাবজুৰি, দেখাই দিছোঁ চাবজুৰি পাইছোঁ। আৰু লগত আছে আমাৰ মুকুতা ইণ্ট্ৰডাকশ্যন পিছত দিম ভালকৈ। মুকুতা এটা ভাল বস্তু এটা, মানে বাদ্যযন্ত্ৰ এটা বজায়, কি বজায় আপোনাক এতিয়া নকওঁ দেই, কেতিয়াবা দেখাম বাৰু। পিছত বজাতহে দেখাম। মৌচুমৰ কভাৰ চং কেনেকুৱা হয় কমেণ্ট কৰি জনাব। এতিয়া চাই লওক, পৰিৱেশটো চাই লওক, প্ৰকৃতিৰ কি সুন্দৰ পৰিৱেশ। বৰষুণৰ বতৰ, বৰষুণত ভিতৰে পৰা অধিক ধিপ বুকুখনি কঁপিছে জানা, নদী উতলা বহাগৰে বতৰা। গোৱা আকৌ কি হ'ল? মই গান নাগাওঁ, মই গান গাই বেয়া পাওঁ, মৌচুমে গান গায়। মই কৈছোঁ নহয়, প্ৰকৃতিয়ে নিজৰ জেগাটো ঠিক কৰি লৈছে। আমি যিমানবোৰ প্ৰদূষণ কৰিছিলোঁ এই 2-3 মাহত, প্ৰদূষণ চাফা কৰি দিলে। ইমান ধুনীয়া এটা পৰিৱেশ। এই লকডাউনৰ সময়তে মানুহে সেইটো গম পালে যে ঘৰত কিবা এটা ৰুব লাগে। সেই শিক্ষাখিনি পালে। এতিয়া মানুহৰ প্ৰায় ঘৰত চাবি নেমু গছ, কঁঠালৰ গছ, আম গছ ৰুইছে, তাত জলকীয়া ৰুইছে বহুতে। প্ৰায় মানুহখিনি মই দেখিছোঁ দেই, মোৰ দৃষ্টি মানে ভিতৰলৈকে গৈছে আৰু
বুজিছা নাই এইখিনি কালচাৰ আমাৰ পৰা নাইকিয়া হৈ গৈছিলে এইটো আকৌ ঘূৰি আহিলে যে মানুহ কিবা এটা ৰুব লাগে যিমানে ৰেকৰ্ডিং হৈছে মুকুন্দা আমাৰ ইমানে গানৰ ৰেকৰ্ডিং কমপ্লিট কৰিছে মৌচুমে আৰু বৰ্তমান আছোঁ আমি মুকুন্দা আছে আমাৰ লগত মুকুন্দা ক'ত গ'ল মুকুন্দা আহি আছে এইটো মুকুন্দা তাৰপিছতে আমি ৰেকৰ্ডিং কৰি আছোঁ ইয়াত মৌচুমৰ গানটো ইতিমধ্যে ৰেকৰ্ডিং কমপ্লিট হৈছে আৰু কিছু সময় পিছত চাগে আমি এবাৰ যামগৈ আৰু গানটো মই আপোনালোকক মোৰ চেনেলৰ জৰিয়তে বা মৌচুমৰ চেনেলৰ জৰিয়তে দিম আপোনালোকক কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া আৰু কিছু কাম আছে বাকী আছে ক'ত ৰেকৰ্ডিং কৰিলোঁ কেনেকৈ ৰেকৰ্ডিং কৰিলোঁ মই বিশেষ নেদেখাওঁ আৰু যিখিনি ষ্টুডিঅ'ৰ ভিতৰত কিছু দৃশ্যাংশ আপোনালোকক আগবাঢ়ি দিছোঁ চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ষ্টুডিঅ'ৰ ভিতৰত আৰু ষ্টুডিঅ' কাৰ বাকী মই দেখাই আছোঁ আপোনালোকক চাই থাকক এইটো ষ্টুডিঅ' মৌচুম আৰু আমাৰ তেতে আছে তেতে হাই এটা কৰি দিয়া তেতে মিউজিক কৰিছে দেই খুব কম দিনৰ ভিতৰত কোনো মিউজিকৰ ক্ষেত্ৰত কোনো ডিপ্ল'মা থকা বা তেনেকুৱা কোনো ধৰণৰ মানে প্ৰফেচনেল নহয় তথাপিতো খুব সুন্দৰ মিউজিক কভাৰ চং মৌচুমৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি মই বাৰে বাৰে কৈ আছোঁ যে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু যাতে আপোনালোকে পাহৰি নাৰাখে সেইবাবে বাৰে বাৰে কৈ আছোঁ যে কমেণ্ট কৰিব কভাৰ চংটো কেনেকুৱা হৈছে আৰু এই গানটো কাৰ হয় সেইটো আপোনালোকে সকলোৱে জানে যে অৰুণ দাসৰ গান আৰু গানটো কভাৰ কৰিছে মৌচুমে মৌচুম আছে মৌচুমে কি কয় মৌচুম কি ক'বা খুব সুন্দৰ গানটি লৈ আছোঁ আপোনালোকৰ মাজলৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ অৰুণ দাসদেৱৰ গাবলৈ অলপ প্ৰয়াস কৰিছোঁ কেনে হৈছে আপোনালোক সকলোৱে কমেণ্ট কৰি জনাব আৰু যদিহে ভাল লাগে তেন্তে সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গানটো উপভোগ কৰে আৰু অৰুণ দাসদেৱৰ গান এনেদৰে শুনি যায় ইতিমধ্যে তেওঁ এক্সপৰ্ট কৰিছিলে কিন্তু এটা বস্তু থাকি যোৱাৰ কাৰণে আকৌ এবাৰ এক্সপৰ্ট কৰিবলৈ ওলাইছে গানটো হয়তো মই আগতে এবাৰ কৈছোঁ যে ৰিলিজ দিয়াটো কেতিয়া দিম দিব মৌচুম MK মিউজিক আছাম মৌচুমৰ এটা নিজৰ ইউটিউব চেনেল আছে আৰু আপোনালোকৰ হয়তো ইয়াতো পাবলৈ আছে ক'ত ক'ত পায় আপোনালোকক মই জনাই আছোঁ আৰু আহি আছে সোনকালে এটা ভিডিঅ' কৰা হ'ব আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ গানটো আপোনালোকৰ মাজলৈ লৈ আহিম কেনেকুৱা হয় চাই থাকক আৰু কিছু সময় আছে তাৰপিছত আমি বাই বাই ইয়াৰ পৰা যামগৈ আৰু ষ্টুডিঅ'টো কাৰ ক'বলৈ থাকি গ'ল ভিতালী গগৈ ষ্টুডিঅ'টোৰ বিষয়ে ভিতালীৰ বিষয়েটো আমি বেলেগকৈ নক'লেও হ'ব ভিতালীৰ বিষয়ে আপোনালোকে যদি ইউটিউব বা ফেচবুকত চাৰ্চ কৰে ভিতালী গগৈৰ বিষয়ে কথা জানিব আৰু ভিতালীৰ বহুত গান আছে আৰু ভিতালী অসমৰ বৰ্তমান সময়ত জনপ্ৰিয় কণ্ঠশিল্পী যথেষ্ট গান ভিতালীয়ে কৰিছে আৰু গানসমূহ খুব সুন্দৰকৈ ভিতালীয়ে গায় আৰু ভিতালীয়ে এইটো ষ্টুডিঅ'তে আজি মৌচুমৰ গানটো ৰেকৰ্ডিং কৰিছে খুব সুন্দৰ কণ্ঠ আৰু কি ক'ম বেলেগে ক'বলগীয়া নাই বাছ সিমানেই আৰু ক'লোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ গতিকে আৰু বৰ বিশেষ নকওঁ গানটো কেনেকুৱা পালে আকৌ কৈছোঁ যে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব 100বাৰমান ক'লোঁ নেকি এতিয়া ব্লগত চাগে যে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ইয়াৰ পিছতো যদি কমেণ্ট নকৰে বৰ দুখ পাম আৰু শেষত কি ক'ম ভিডিঅ'বোৰ কণ্টিনিউৱাছলি আহি থাকিব মুকুন্দা আছে অথনি নক'লোঁ যে মুকুন্দাই কি কৰে মুকুন্দা এজন ভাল গীটাৰিষ্ট খুব ধুনীয়া গীটাৰ বজায় মুকুন্দা আমাৰ লগত আহিছিলে আৰু মুকুন্দাই খুব ধুনীয়াকৈ আমাক কিবা কিবি শিকাই দিয়ে সদায় আৰু মুকুন্দা সদায় আমাৰ লগত থাকেই মিউজিকটো কৰিলে বেষ্ট পাৰ্টটো ইয়াত মিউজিকটো আপোনালোকে যিটো শুনিব তাত মুকুন্দাই বজাইছে আৰু খুব ধুনীয়াকৈ কৰিছে বাকী এই ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আকৌ এবাৰ কৈছোঁ শেষত মৌচুমে কিবা এটা ক'ব আৰু ব্লগটো ইমানতে সামৰণি মাৰিম আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ অতি সোনকালে